সপোনৰ পাছত দৌৰা সেই বিশেষ ল'ৰাজন। ঐ, তোমাক প্ৰথমেই কৈছোঁ, মোক খং নকৰিবা কিন্তু। তোমাৰ অনুমতি অবিহনে তোমাক লৈ কবিতা লিখি পেলালোঁ। কি কৰিম? সপোনৰ পাছত দৌৰা তোমাৰ সেই আৱেগহনা কথাবোৰে যে মোক অনবৰতে খুলি খুলি খাই থাকে। তোমাৰ লগত মোৰ কোনো তেজৰ সম্পৰ্ক নাই আৰু প্ৰেমৰ সম্পৰ্কও নাই, কিন্তু তোমাৰ আৰু মোৰ মাজত যিটো সম্পৰ্ক আছে সেয়া হয়তো প্ৰেম ভাল পোৱাতকৈও বহুত ওপৰত। সপোনৰ পাছত দৌৰা তুমি যিদিনা মোৰ জীৱনলৈ আহিছিলা সেইদিনাৰ পৰাই মই হাঁহিবলৈ শিকিছিলোঁ। মোৰ জীৱনৰ দুখবোৰ পাহৰি জীৱনটোত আগবাঢ়ি যাবলৈ শিকিছিলোঁ। তুমি বহুত ধেমেলীয়া স্বভাৱৰো। বেলেগৰ আগত তুমি কোনোদিন প্ৰকাশ কৰা নাছিলা নিজৰ আধৰুৱা সপোনবোৰৰ কথা। সেই হাঁহিমুখীয়া, ধেমেলীয়া, আনক সদায় প্ৰেৰণা যোগোৱা, হাঁহিবলৈ শিকোৱা ল'ৰাটোৰ মাজত যে বহুত আধৰুৱা সপোন লুকাই আছে, প্ৰথমে মই ধৰিবই পৰা নাছিলোঁ। ইণ্টাৰভিউ মাৰি মাৰি ভাগৰি পৰা তোমাৰ জীৱনত যে এটা চাকৰিৰ ইমান প্ৰয়োজন মই ভালদৰে বুজি পাইছিলোঁ। তুমি প্ৰকাশ নকৰোঁ বুলি ভাবিলেও কেতিয়াবা তোমাৰ মুখৰ পৰা ওলাই যায় তোমাৰ সেই আধৰুৱা সপোনবোৰৰ কথা। তোমাক বুজাব চেষ্টা কৰোঁ মই। ৰবাচোন, ধৈৰ্য ধৰা, ভাল দিন নিশ্চয় আহিব। কিন্তু কি যে হয় ধৰিবই নোৱাৰোঁ। বহুত চাকৰিৰ যোগ্য নোহোৱা ল'ৰাই ইণ্টাৰভিউত পাছ হৈ যায়, কিন্তু সিহে নহয়। ঘৰৰ একমাত্ৰ ল'ৰা হিচাপে সকলো দায়িত্ব তাৰ ওপৰত। মাক দেউতাকক সুখী কৰিবলৈ সি সদায় চেষ্টা কৰে। এটা ধুনীয়া ঘৰ সাজি মাক দেউতাকৰ প্ৰয়োজনবোৰ পূৰণ কৰি সুখেৰে ৰাখিবলৈ তাৰ বহুত হেঁপাহ। নিজৰো কিছুমান প্ৰয়োজন, কিছুমান সৰু সৰু আশা সি বহুত দিনৰে পৰা বুকুত বান্ধি ৰাখিছে, যিবোৰ এটা চাকৰিৰ অবিহনে সি কেতিয়াও পূৰণ কৰিব নোৱাৰে। মোৰ এনেকুৱা লাগে যেন সি কাৰোবাক ভাল পাবলৈও ভয় কৰে। সি অনুভৱ কৰে যেন চৰকাৰী চাকৰি নহ'লে তাৰ প্ৰেয়সীয়ে যেন তাক এৰি গুচি যাব। মোৰ দৃষ্টিতহে আকৌ দেই, তাৰ কোনোবা প্ৰেয়সী থাকিবও পাৰে। তোমাৰ সেই আধৰুৱা সপোনবোৰ পূৰণ হ'বলৈ মই সদায়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ আৰু সদায় কৰি থাকিম। ভগৱানে তোমাক সদায় সুখত ৰাখক, তুমি সুখী হোৱা। তোমাক আকৌ কৈছোঁ, সপোনৰ পাছত দৌৰা ল'ৰাটো, মোক খং নকৰিবা কিন্তু। তোমাৰ অনুমতি অবিহনে তোমাক লৈ কবিতা লিখি পেলালোঁ।